বংশবৃদ্ধির কারণে মুখে করা কি সুন্দরীর প্রয়োজন মাতৃ মুখে করা কি সুন্দরীর প্রয়োজন মাতৃ এ বিষয়টা বন্ধ সরস্বতী ও পুত্র লক্ষ্মণ কন্যা সরস্বতী জ্ঞানী মানি সুন্দরী নারী অন্য কোনই না সরস্বতী সরস্বতী মাতে মাতে ময় 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 চলে চলে বলে বলে কিংবা কিংবা লক্ষ্মণ কন্যা সরস্বতী বিবাহ করবে সরস্বতী 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 ও পুত্র চলে চলে বলে বলে কিংবা কৌশল করতেও লক্ষ্মণ কন্যা সরস্বতী বিবাহ করব সরস্বতী 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 বিবাহ করা সরস্বতী বিবাহ করা মাকে 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 বিশ্ব ব্রহ্মাণ্ড প্রহর সৃষ্টিকর্তা লক্ষ্মী নন্দন নামর ভয়া ভয়ে 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 অবিবাহ বিশ্ব স্বর্গর দেবতা মধ্য মানব পাতালো পাখুকে ধরা ওই কম্পমান ব্রহ্মার কন্যা সরস্বতী সৌন্দর্য রানী করিব লাগিব মরে আর ভাঙিনি দেখিব জগতে বুঝিব বিশ্বয় লক্ষ্মীর নন্দন এই হয় দুষ্ট সরস্বতী পরাক্রম ইমান
যিমানবিলাক প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোবিলাক সংগ্ৰহ কৰি মজুত কৰি ৰাখিছোঁ তেতিয়া আৰু চিন্তাৰ কাৰণ নাই প্ৰভু আৰু ৰুদ্ৰদেৱ বাবু প্ৰভু দণ্ডি ভীমকে আদি কৰি যক্ষ সকলোকে মই কৰি ৰাখিছোঁ প্ৰস্তুত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাতাল মোৰ ভাৱনাত মানি হ'ব প্ৰভু মহাতাল পৃথিৱী ধ্বংসৰ কাৰণে লক্ষীয়ে এটা মহাদৈত্য স্বজন কৰিলে সি এতিয়া এইফালে আহিব ধৰিছে তাক বধ কৰাৰ তাৰো সাধ্য নাই লক্ষ্মী মহাদৈত্য স্বজন কৰাৰ উদ্দেশ্য লাহে লাহে সকলো জানিব পাৰিব মই ভাৱনাত কৰিলোঁ মই আহিলোঁ প্ৰভু মই আহিলোঁ নাৰীৰ চৰিত্ৰ বুজাটো অতিকে কঠিন লক্ষ্মী এনে কাৰ্য কৰাৰ বাবে নিশ্চয় ইয়াৰ পৰিণাম ভোগ কৰিব উদগীয়া নাৰত থাকে মানে এনেবোৰ প্ৰভু অনুপূজা ঘটনা ঘটিয়াই থাকিব প্ৰভু ই মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিৰ পথত ইমান স্বৰূপে থিয় দিছে তাক এইবাৰ মই নকৰিম ক্ষমা তাক এইবাৰ মই উগ্ৰ শাস্তি প্ৰদান কৰিম এই মহাবলে নানা ভূমিকাই দেখা দিবই আৰু ইয়াক বাধা সৰস্বতী মই সৰস্বতীক বিবাহ কৰা বিষ্ণু ব্ৰহ্মা মহাদেৱ তোৰ সত্য পৰিচয় নতুন খুদাৰ ঘৰ পাহাৰ কৰি তোকে বধ কৰি লক্ষ্মীৰ নন্দন লক্ষ্মীয়ে মোক ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰাবলৈ প্ৰস্তাৱ দিছে আৰু তহঁতৰ বেদ বেদাংগ সকলোবিলাক সংগ্ৰহ কৰিব কৈছে এতিয়া তহঁতে মোৰ আদেশ পালন কৰ কিমান চেৰাই গৈছ মূৰ্খ দৈত্য মোৰ এই মহাসুৰে তোৰ বৈক্ষ ভেদ কৰাৰ আগতেই এতিয়া দুৰন্ত দূৰ হৈ যা ইয়াৰ পৰা চক্ৰ প্ৰহাৰ কৰি এই দুষ্টক নিধন কৰক নহ'লে এই সৃষ্টি ধ্বংস কৰিব বৃথা শ্ৰেষ্ঠ হল দেৱতা লক্ষ্মীৰ বলৰ কৃপা বিষ্ণুৰ সুদৰ্শন চক্ৰ কিম্বা মহাদেৱৰ ত্ৰিশূলে মোক একো কৰিব নোৱাৰে ইচ্ছা কৰিলে প্ৰমাণ কৰি চাব পাৰা দৈত্যৰূপ ধন আজি লক্ষ্মীৰ কৃপা ৰাতিৰ পৰা সিংহ হৈ বিচৰণ কৰিছে নহলে সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিলোহেঁতেন মূৰ্খ দৈত্য চাওঁ বাৰু এই মহাকুলক কেনেদৰে ব্যৰ্থ কৰি তই Compare
সরস্বতী সরস্বতী ক'ত ক'ত আছে মোৰ সৰস্বতী যা 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 সৰস্বতী বিচাৰি যা পৃথিৱীতে মহাপ্ৰলয় হ'বলৈ আৰু বেছিদিন নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্ত কৰি লক্ষ্মীয়ে এক মহাভয়ংকৰ দৈত্যৰ কৰিলে সৃজন এই দৈত্যৰ প্ৰাকত আজি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কঁপিব লাগিছে সেই দৈত্যলৈক বিবাহ দিম বুলি লক্ষ্মীয়ে সেই দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিলে সেই দৈত্যৰ বিচাৰিতোক গোটেই বিশ্ব ব্ৰহ্মাণ্ড সমাজ কৰি ফুৰিছে এই ঘোঁৰা কীৰ্তিৰ প্ৰলয়ংকাৰী দৈত্যক দেখিলে যে মোৰ সৰ্ব শৰীৰ কঁপি উঠে প্ৰভু বিষ্ণুৱে এইবিলাক কথা একোকে গম নাপায় আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গুপুতে আলোচনা কৰি আছিল তেতিয়া প্ৰভুৱে এই বিষয়ে সম্ভেদ পাই লক্ষ্মীৰ বাবে আলোচনাৰ হেতু কৰিছে লক্ষ্মী মোৰ ওপৰত যে কুকাৰ্যত লিপ্ত হ'ল মই কিন্তু মনে মনে থাকিব নোৱাৰিম পিতা তোমাৰ কন্যা চাবা পিতা
এইবিলাক কৰাৰ সময় নহয় আই সেই প্ৰলয়কাৰী দৈত্যই মোক বিবাহ কৰাৰ লগতে মোৰ সমগ্ৰ বেদশাস্ত্ৰহি খতম কৰি লৈ যাব তুমি ইমান কিয় চিন্তা কৰিছা? দুৰামুখীয়া দৈত্যই মোক সৰল কৰি দিব নোৱাৰে। মই তাৰ ব্যৱস্থা নিজেই কৰি লওঁ। তুমি এতিয়া ইয়াৰ পৰা যোৱা পিতা। তই কিন্তু ভালদৰে থাকিবি আই। নিশ্চয় পিতা। তোৰ ভাবি যে মোৰ বহুত চিন্তা হৈছে তই ভালদৰে থাকিবি আই। মই আহিলো আই, মই আহিলো। বিষ্ণুপ্ৰিয়া লক্ষ্মী, এইবাৰে তুমি সাৱধান। তুমি মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্য লিপ্ত কৰা, তাৰ প্ৰতিশোধ মই নিশ্চয় লম। তুমি মোক এই সৰস্বতী সৰস্বতী ক'ত আছা তুমি? চোৱাচোন কোন আহিছে তোমাৰ কাষত। সৰস্বতী 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 ক'ত আছা সৰস্বতী? মাটিয়ে মোক কৈছে এই জগতত সৰস্বতীৰ সমান সন্মানী ৰমণী কোনোবাই তেনেস্থলত নহয় সৰস্বতী নহয় নহয় বিশ্বাস নহয়।
লক্ষ্মী চাওঁ বাৰু মই এই দৈত্য হাতৰ পৰা তুমি কেনেকৈ ৰক্ষা তেতিয়া এই জগতে বুজিব এই জগতত বিষ্ণুপ্ৰিয়া লক্ষ্মী শ্ৰেষ্ঠ নে ব্ৰহ্ম কন্যা সৰস্বতী শ্ৰেষ্ঠ লক্ষ্মী আজিও লক্ষ্মী প্ৰয়োজন মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় তোমাৰ অবিবেচক কৰ্ম আজি আমাক দেৱ সমাজত অতিকৈ ঘৃণনীয় কৰি তুলিছে আমি জগতকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মাতা লক্ষ্মী কিন্তু তুমি আমাৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপুনি এইবোৰ কি কৈছে মই একো বুজি পোৱা নাই মোক সকলোবোৰ বুজাই কওক। সোণালক্ষ্মী আৰু অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় হ'ব চাৰিওফালে কেৱল পানী আৰু পানী থাকিব কিন্তু তাৰ আগমুহূৰ্তত তুমি ভীষণ দৈত্য স্বজন কৰি মোৰ লগত যি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা তাৰ পৰিণাম কি হ'ব পাৰে তাক তুমি এবাৰ ভাবি চাইছানে আপোনালোকৰ আলোচনা জনাব শিৱৰ কাৰ্য হোৱাৰ প্ৰতি আৰু ব্ৰহ্মৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে ভক্তি অযোগ্য হ'লে যে আপোনাৰ পত্নী হৈ মই ভাগ ল'ব নোৱাৰিম তোমাক এইবিলাক কথা কোনে ক'লে লক্ষ্মী কোনেও কোৱা নাই সকলোবোৰ মই নিজে গম পাইছো মই বুজিব পাৰিছো তুমি তুতকীয়া নাৰদৰ চক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰা নাৰদৰ যুগে যুগে চলি আহিছে সমাজত নাৰদ এজন নাৰদ জ্ঞানী মানুহ ঋষি তেওঁ কেতিয়াও মিছা আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰিত কৰিছে তুমি দাম্ভিক প্ৰভু এই বিশ্বব্ৰহ্মাণ্ড ব্ৰহ্মা কন্যা সৰস্বতী আৰু শিৱৰ পাঠ্য পাৰ্বতীৰ সমান সুন্দৰ নাৰী অন্য কোনোৱেই নাই গতিকে বিষ্ণুপ্ৰিয়া লক্ষ্মী ক্ষমতা আছে নে নাই তাৰ প্ৰমাণ চাইছে আৰু প্ৰতিদ্বন্দ্বী আপোনাৰ সন্মুখত যদি তুমি গৰ্বিতা প্ৰভু তুমি কোন জানানে তুমি কোনোবা পাখানি প্ৰভু আৰু শুনক প্ৰভু পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্য আগবঢ়ালে কৃষ্ণৰ পূজা লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান পৃথক হ'ব পাৰে ভুল লক্ষ্মী তুমি ভুল পথে পৰিচালিত হলা এদিন ইয়াৰ পৰিণামস্বৰূপ কি বিপদ হ'ব পাৰে তাক তুমি এবাৰ ভাবি চোৱা নাই মই আৰু তোমাৰ লগত তৰ্ক নকৰি তোমাৰ যুক্তি হেৰাই মই আহিম কিন্তু যোৱাৰ আগত এক কথা কৈছো এই ধৰ্মৰ জয় আৰু ধৰ্মৰ পৰাজয় জানিবা নিশ্চয় ধৰ্মৰ জয় আৰু ধৰ্মৰ লক্ষ্মী মা হ'ব নালাগে যে কাৰোবাৰ চাকৰি সৃষ্টি নহয় তাৰ লক্ষ্য ৰাখিব